बाप्पा मोरया मंगलमूर्ति मोरया गणपति बाप्पा मोरया मंगलमूर्ति मोरया गणपति बाप्पा मोरया मंगलमूर्ति मोरया गणपति बाप्पा নমস্কাৰ সকলোকে মোৰ এটা ভিডিঅ'লৈ আৰু আজি হৈছে গণেশ চতুৰ্থীৰ দিনা আমাৰ ঘৰতো সৰুকৈ নিয়মটো পালন কৰিছোঁ। আমাৰ ঘৰতে আছিলে মূৰ্তি গণেশ বাবা সৰু মূৰ্তি আৰু প্ৰথমতে হাজবেণ্ডে গোটেই প্ৰাৰ্থনা কৰা ভগৱানৰ জেগাখন চাফা কৰি ল'লে আৰু মই গা পা ধুই ধুনীয়াকৈ এযোৰ বোৱা চাদৰ মেখেলা পিন্ধি ল'লোঁ। তাৰপাছত আমাৰ মেগীলৈ চাওকচোন, মেগীয়ে মই কি কৰি থাকোঁ তাকে চাই থাকে, কাপোৰ কানি পিন্ধিলে ক'বলৈ যাওঁ নেকি সেইটোকে চাই থাকে। আৰু এতিয়া ব'লক আমি গণেশ পূজা আৰম্ভ কৰোঁগৈ। প্ৰথমতে গণেশ বাবাক ধুই লওঁ, স্থান কৰাই লওঁ। তাৰপিছতে প্ৰথমতে গণেশ বাবাক স্থান কৰাই ল'লোঁ। প্ৰথমতে পানীয়ে ধুই ল'লোঁ, তাৰপিছত গাখীৰ আৰু চন্দন আৰু গংগাজল আনিছিলোঁ, গংগাজলেও স্থান কৰাই ল'ম। তাৰপিছত নীতি নিয়মবোৰ মই ইউটিউবৰ পৰাই চাই লৈছিলোঁ। ইউটিউবৰ যেনেকৈ দিছিলে ভিডিঅ' ইমান নাজানো, গতিকে যেনেকৈ ইউটিউবত দেখাইছিলে তেনেকৈ অলপ অলপ চেষ্টা কৰিছোঁ। তেনেকৈ দিয়ে চাউলৰ একো প্ৰব্লেম নাই। অঁ কি খিলা হ'ল 5 খিলা না 6 খিলা? 4 খিলা মাজতে খিলা। गणपति बाप्पा मोरया मंगलमूर्ति मोरया गणपति बाप्पा मोरया मंगलमूर्ति मोरया गणपति बाप्पा मोरया मंगलमूर्ति मोरया गणपति बाप्पा मोरया मंगलमूर्ति मोरया
मोर्य गणपती बाप्पा मोर्य मंगल मूर्ती मोर्य राधा काय राधा काय आहे बघू. हा कृष्ण कृष्ण